মই ৰাইজৰ নেতা হ'ব নিবিচাৰোঁ। মই বিচাৰিছোঁ ৰাইজৰ বেটা হ'বলৈ। সমষ্টিৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ লোকৰ সম উন্নয়ন, সমমৰ্যাদা আৰু সমবিকাশৰ বাবে কাম কৰিম। সমষ্টিটোত মোৰ বিজয় নিশ্চিত। যুৱনেতা আলাউদ্দিন আহমেদৰ মন্তব্য। সমাগত BTC নিৰ্বাচনক কেন্দ্ৰ কৰি এতিয়া পৰিৱৰ্তনৰ জোৱাৰ। সকলোৱে বিচাৰিছে পৰিৱৰ্তন। বিজেপিয়েই হওক, UPPLই হওক, সকলোৱে পৰিৱৰ্তন বিচাৰি চলাইছে নিৰ্বাচনী প্ৰচাৰ। সমান্তৰালভাৱে ২৭ নম্বৰ নাগৰিজুলি সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী আলাউদ্দিন আহমেদেও পৰিৱৰ্তন বিচাৰি নামিছে নিৰ্বাচনী যুঁজত। BTC নিৰ্বাচনৰ দিন ক্ৰমশঃ চমু চাপি অহাৰ লগে লগে তৎপৰতা আৰু প্ৰতিশ্ৰুতিৰ ঢৌ দেখিবলৈ পোৱা গৈছে সমষ্টিয়ে। হীৰা শৰণীয়াৰ এটা এগ্ৰিমেণ্ট হৈছিল যে ৰবীন বিশ্বাস ডাঙৰীয়াই কৈছিল যে আপোনাক MCLA ভোটত মই জিতাম, মোক MP জিতাই দিয়ক। ফৰ্মুলা কি যে ইয়াৰে যদি স্থানীয় আদিবাসী মানুহ দিয়া যায়, GSPৰ পৰা বা আমাৰ গোৰ্খা মানুহ দিয়া যায়, তেতিয়াহ'লে গোটাই ভোট যদি দি দিয়ে তেতিয়াহ'লে ৰবীন বৰা হাৰিব। এতিয়া কি কৰিছে, বাহিৰৰ পৰা এজন আদিবাসী লৈ আহিছে, দানিয়েল মাৰ্ডি। এতিয়া তেখেতে ক'ব যে মোক যদি ভোট দিয়ে 5 বছৰত মোৰ পৰাই পাব 50 লাখ টকা নিজৰ জনগোষ্ঠী উন্নয়ন সাধন কৰাৰ কাৰণে। চাওক, আমি বিভিন্ন জাতি জনগোষ্ঠীৰে ভৰপূৰ এটা সমষ্টি। ইয়াত আৰু আমাৰ কেইবাটাও জনগোষ্ঠী আছে। আমাৰ ইয়াত আছে বৰ্মন কছাৰী, কোচ ৰাজবংশী, ৰাভা, হাছং, শৰণীয়া, হিন্দীভাষী, বিহাৰী জনগোষ্ঠী আছে। এই আমাৰ নিৰ্বাচন প্ৰক্ৰিয়াটো শেষ হোৱাৰ পিছত আপোনালোকক এই আটাইকেইটা জনগোষ্ঠী উন্নয়ন কমিটি গঠন কৰি এই সৰু কম জনসংখ্যাৰ জনগোষ্ঠীকেইটাকো আমি উন্নয়ন সাধন কৰাৰ কাৰণে আমি সুবিধা প্ৰদান কৰিম বুলি আমাৰ ইস্তাহাৰত আমি ইতিমধ্যে লিপিবদ্ধ কৰিছোঁ ৰাইজে। এতিয়া সেইকাৰণে মই বিগত 15 বছৰ নাগৰিজুলি পৰিষদীয় সমষ্টিৰ ইমূৰৰ পৰা সিমূৰলৈকে ৰাইজৰ লগত বিভিন্ন সময়ত যোগাযোগ ৰাখিছিলোঁ বা বিভিন্ন ধৰ্মীয় অনুষ্ঠান প্ৰতিষ্ঠানত অংশগ্ৰহণ কৰিছিলোঁ। সেইকাৰণে ৰাইজে এইবাৰ মোক বিপুল ভোটত জয় কৰাব বুলি মই আশাবাদী। এইকাৰণেই মই বিগত 27 মাহ নাগৰিজুলি পৰিষদীয় সমষ্টিৰ ইমূৰৰ পৰা সিমূৰলৈকে ঘূৰি গম পাইছোঁ যে ৰাইজৰ যিটো সঁহাৰি, বিভিন্ন ইস্যুভিত্তিক সঁহাৰিত মই যথেষ্ট সঁহাৰি পাবলৈ সক্ষম হ'লোঁ। আৰু সেইকাৰণে এইবাৰ ৰাইজে 2020 চনত মোক 20,000 ভোটত জয় কৰাব। ৰাজনৈতিক দলসমূহৰ সমান্তৰালভাৱে পিছ পৰি থকা নাই নিৰ্দলীয় প্ৰাৰ্থীসকলো। BTCৰ 27 নম্বৰ নাগৰিজুলি পৰিষদীয় সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী আলাউদ্দিন আহমেদৰ বিশাল নিৰ্বাচনী সভাত সমষ্টিটো নিকা, উন্নয়নশীল আৰু দুৰ্নীতিমুক্তভাৱে গঢ়াৰ প্ৰতিশ্ৰুতিৰে বহু আঁচনি আৰু পৰিকল্পনাৰ কথা ৰাইজৰ আগত অৱগত কৰে। সভাত অন্যান্য ৰাজনৈতিক দলৰ পৰা অহা 3 শতাধিক লোকে আনুষ্ঠানিক সমৰ্থন জনোৱাত এইদৰে ফুলাম গামোচাৰে আঁকোৱালি লৈছে প্ৰাৰ্থীগৰাকীয়ে। আশীৰ্বাদ লৈছে বৃদ্ধসকলৰ পৰা। কোনে মাৰিব শেষ আহি, সেয়া কিন্তু সময়তহে লক্ষণীয় হ'ব। ব্যুৰ' ৰিপৰ্ট, জিঅ' নিউজ।